নকছাৰীত দবা প্ৰতিযোগিতা সম্পন্ন। নকছাৰীত মেনকা গগৈ পৌৰণি দবা একাডেমীৰ উদ্যোগত ১৭ বছৰ অনূৰ্ধ্বৰ দুদিনীয়া কাৰ্যসূচীৰে জুলাই মাহৰ ১৫ আৰু ১৬ তাৰিখে এখনি দবা প্ৰতিযোগিতা বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। গ্ৰীষ্মকালীন বন্ধৰ ওপৰত লক্ষ্য ৰাখি নকছাৰী অৰুণোদয় পুথিভঁৰালত দবাৰ এখনি কৰ্মশালাও অনুষ্ঠিত কৰা হয়। উক্ত কৰ্মশালাখনিৰ শেষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতাখনি বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জোনমণি গগৈৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয়। এই খেলখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ জোনমণি গগৈ আৰু নকছাৰী ক্ৰীড়া সংস্থাৰ এই খেলখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ জোনমণি গগৈ আৰু নকছাৰী ক্ৰীড়া সংস্থাৰ সম্পাদক বিজিত লাহন আৰু প্ৰবীণ কুমাৰ গগৈয়ে। খেল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নকছাৰী ক্ৰীড়া সংস্থাৰ সভাপতি পুলেন চুতীয়া, শিক্ষক প্ৰদীপ গগৈ, নকছাৰীৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘন লাহন, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ আৰু কেইবাজনো গণ্যমান্য ব্যক্তি। এই প্ৰতিযোগিতাখনিত প্ৰায় ৩৭ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দ্বিতীয় দিনা খেলৰ সামৰণি পৰে। বিজয়ীসকলক এটা ট্ৰফি আৰু এখন মানপত্ৰ দি অতিথিসকলৰ দ্বাৰা পুৰস্কাৰ বিতৰণ কৰে। প্ৰতিগৰাকী অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীকো একোখনকৈ মানপত্ৰ প্ৰদান কৰে। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট দবা একাডেমীৰ সম্পাদক মাধুৰ্য ভৰালী, পূব যোৰহাট শিক্ষাখণ্ডৰ শিক্ষাবিদ্যা অৱনী গগৈ, জাজি হলুকা ভৱন স্মাৰ্ট দবা একাডেমীৰ মৃদুল খাৰঘৰীয়া, শিক্ষক প্ৰদীপ গগৈ, ঘন লাহন, প্ৰকাশ লাহন আৰু অভিষেক বৰঠাকুৰ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি। বাইদেউ আপোনাক এই কেনেকে চলিব? এটা সময়ত অসমৰ আমাৰ এইটো সুখী হ'লোঁ। খুব ভাল এটা পৰিৱেশ। বহুত সংখ্যক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতু ইয়াত মেনকা গগৈ মেমৰিয়েল চেছ এটা ইনষ্টিটিউট আছে। বহুত বছৰ পৰা ইয়াত নকছাৰী অঞ্চলৰ নকছাৰীৰ লগতে ইয়াৰ সমীপৱৰ্তী বহুত অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীসকলৰ বাবে চেছ যিটো প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিটো কাম কৰি আছে, তাৰ বাবে মই এই একাডেমীটোৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই একাডেমীটোৰ যিগৰাকী অধ্যক্ষা আমাৰ জোনমণি গগৈ বাইদেউ, তেখেত কেইবাবাৰো অসম চেম্পিয়ন, 9বাৰ অসম চেম্পিয়ন। তেখেতে 9বাৰ অসম চেম্পিয়ন হৈ যোৰহাট জিলাৰ লগতে এই নকছাৰী অঞ্চললৈ যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। আৰু মই ভাবোঁ এই একাডেমীটোৰ যোগেদি এই নকছাৰী অঞ্চলত আৰু 10গৰাকী জোনমণি গগৈ দৰে খেলুৱৈ ওলাই পৰিব, সৃষ্টি হ'ব আৰু যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব। মোৰ এটা সপোন আছিল এজন দবা খেলুৱৈ হিচাপে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিয়া। গতিকে সেই সপোনটো পূৰ কৰিবৰ কাৰণেই আমি এই অঞ্চলত মেনকা গগৈ মেমৰিয়েল সোঁৱৰণি এই দবা খেলখন পাতিছিলোঁ। যিহেতু আমি একাডেমী এখন 2007 চনৰ পৰাই চলাই আহিছোঁ। গতিকে ইয়াৰ পৰাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈ সৃষ্টি হৈছে ইয়াৰ পৰা।